যে ড্ৰোন শ্বটটো দেখিলে এইটো কোনো বাহিৰৰ জেগা বা ছুইজাৰলেণ্ড নহয়, এইখন হৈছে অসম, আমাৰ অসম। জাগাটোৰ নাম হৈছে তুমজাং। আৰু এই যে মই বহি আছোঁ এতিয়া মুখৰ আগত যে পাহাৰবোৰ আছে, এইখন হৈছে হাফলং। এয়া পৰে ডিমা হাছাও ডিষ্ট্ৰিক্টত। তোমালোকে যদি মোৰ আগৰ হাফলং ছিৰিজৰ আগৰ ভিডিঅ'টো চাইছা তেন গম পাইছা যে মোৰ আগৰ ভিডিঅ'টো ইয়াতে শেষ হৈছিল। আৰু এইখিনিৰ পৰাই ইয়াৰ পিছৰ জাৰ্ণিটো মই তোমালোকৰ আগত মোৰ ভিডিঅ'গ্ৰাফীৰে প্ৰেজেণ্ট কৰিব বিচাৰিছোঁ। চ' লেটছ বিগিন। Hi everyone, good morning. কালি বাইক চলাই আহি বহুত ভাগৰ লাগিলে, চব শুইয়ে থাকিলোঁ আহি হোটেল গেষ্ট হাউচত। এইটো হৈছে ৰুমটো, ৰুমটো বাহিৰটো দেখাওঁ। এইটো হৈছে গেষ্ট হাউচটো। এইটো আমাৰ গেষ্ট হাউচটো। এইবোৰ বাইক পাৰ্কিঙৰ সুবিধা আছে, ইয়াত গাড়ীও থ'ব পাৰে। বাইকখন ইয়াতে থোৱা আছে। ছটা বাজিছে, গেষ্ট হাউচৰ তলাও খোলা নাই অৱশ্যে। এতিয়া মই তোমালোকক মোৰ গেষ্ট হাউচটো আৰু ইয়াৰ ওচৰৰ হাফলং টাউনটোৰ কিছু ড্ৰোন শ্বট দেখাব চেষ্টা কৰিম। চ' লেটছ বিগিন। এয়া মই আৰু মোৰ লগৰকেইজন হাফলং টাউনৰ মাজেৰে তুমজাং পিকলৈ যাবলৈ বাইক ৰাইড ষ্টাৰ্ট দিলোঁ। তুমজাং হয়তো চাগে অসমৰ হায়েষ্ট পিক। আৰু এই তুমজাং পিকলৈ যাবলৈ প্ৰথমতে আমি যাব লাগিব তুমজাং ভিলেজ। এই গাঁওখন প্ৰায় হাফলং টাউনৰ পৰা প্ৰায় 30-35 কিলোমিটাৰমান আঁতৰত নেকি। ইয়াৰ পৰা প্ৰায় 1.5 ঘণ্টামান টাইম লাগিব বাইকত গ'লে। চ' লেটছ বিগিন। হাফলং টাউনৰ মাজেৰে গৈ থাকোঁতে এটা কথা মন কৰিছিলোঁ যে টাউনখন বহুত চফা আৰু ধুনীয়া। আৰু এইদৰে আমি হাফলঙৰ মাজেৰে তুমজাঙলৈ গৈ থাকোঁতে ৰাস্তাতে হাফলঙৰ এই ধুনীয়া চাৰ্কিট হাউচটো পায়। আৰু এই চাৰ্কিট হাউচটোতে আমি সোমাই গৈ চাই যাওঁ বুলি চাৰ্কিট হাউচটোকে চাই আহ নি ভিঅ' ল'ল সেইটো ওচৰতে আছে নেকি, তাৰপিছত তালৈ যামগৈ। গ'ল এইটোৱে হৈছে হাফলঙৰ সেই ধুনীয়া চাৰ্কিট হাউচটো। সঁচা কথা ক'বলৈ গ'লে অসমৰ চাগে চবচে ধুনীয়া চাৰ্কিট হাউচ এইটোৱে, কাৰণ ইয়াৰ ফ্ৰণ্টত যিটো ভিউ আছে, ৰ'ব মই ইয়াৰ ফ্ৰণ্টৰ ভিউটো আপোনালোকক দেখাম। ডিমা হাছাও ডিষ্ট্ৰিক্টৰ চাৰ্কিট হাউচ, আৰু ইয়াৰ পৰা ভিউটো হৈছে বম মজা।
চাৰ্কিট হাউচত অলপ দেৰি বহি তো আমাৰ তুমজাঙলৈ ৰাইডটো আকৌ ষ্টাৰ্ট দিওঁ আৰু এই তুমজাঙৰ ৰাইডটোৰ ৰাস্তা হৈছে এনেকুৱা একদম পাহাৰৰ মাজত আৰু গাড়ী ঘোঁৰা ইমান নাই চ' আপোনালোকে ৰাস্তাটো চাওক আৰু এটা মেইন কথা হ'ল এই ৰাস্তাটো আপোনালোকে গুগল মেপছত নাপায় চ' লোকেলছত উঠি আহিব লাগিব আৰু ৰাস্তাটো সাধাৰণতে আপুনি মানুহ বহুত কমেই পাব চ' ভালকৈ গুচি আহিলে ভাল ৰাস্তাত মানুহ এৰা নাই গোটেই ৰাস্তাটোত ৰাস্তাত সুধিবলৈও মানুহ এৰা নাই ফচি গেছি নেকি আমি প্লেচ এইফালে ঘৰ চৰ দেখিছোঁ অলপ হয় জানো ট্ৰেকিং পইণ্ট আপোনালোকে আহিলে এইটো নাম্বাৰত যদি কণ্টেক্ট কৰে তেতিয়া যাব পাৰে ফাইনেলি আমি সেই জেগাটো পাওঁগৈ যোনটোৰ পৰা এই চেইকাল বা তুমজাং ট্ৰেকটো ষ্টাৰ্ট হয় ইয়াত গাইড ট্ৰেকিং চাহ তাহো খাব পাৰে চাহ पार करना पड़ेगा वो दिमासा लोग का है दिमासा लोग ये तो दिमासा डिस्ट्रिक्ट है नहीं लोग मतलब वहाँ पे भी कुकी लोग हैं कि दिमासा लोग ये एक गांव है साले बाकी सब दिमासा नहीं गांव और नहीं अच्छा एक ही गांव आपका नाम क्या है वैसे मीन हाँ मीन এইখিনি জেগা পাই ষ্টাৰ্ট হয় মেইন ট্ৰেকটো আৰু এই ট্ৰেকটো প্ৰায় 2 ঘণ্টামান লাগে বুলি কৈছে ইয়াৰ পৰা তালৈ চাওঁ কিমান দেৰি লাগে 15% মান আহিছে আমি ভাগৰত অৱস্থা বেয়া একচুৱেলি আমি বহুত ৰ'দত আহিলোঁ ক'ত গৈ আছোঁ আমি চাইকাল পিক Vodka! Yeah, कुछ दोस्त नहीं दिए भाई पारवीज गेंजी सेंधी पिंधी ट्रेकार अभिनव अवस्था बेया ट्रेकार बिटुपन बेया গৈছে পিঠা আছে পইচা হয় এইটো তললে ভি আবার তললে গলে শেষ Oh yes Welcome to Tumjang. View sabe. Keep view. প্রকৃতিৰ মাজত আমি কি মজা বতা মাৰিছে চাহত বহি আছো বৰ্তমান